পবিত্ৰ আত্মাৰ ফল কি? পবিত্ৰ বাইবেলৰ যোগেদি জানো আহক। গালাতিয়া 5:22 আৰু 23 পদত আমাক কৈছে, কিন্তু আত্মাৰ ফল হৈছে প্ৰেম, আনন্দ, শান্তি, ধৈৰ্য, দয়া, মংগল, বিশ্বাস, কোমলতা আৰু আত্মসংযম। পবিত্ৰ আত্মাৰ ফল হৈছে এজন খ্ৰীষ্টানৰ জীৱনত পবিত্ৰ আত্মাৰ উপস্থিতিৰ ফল। পবিত্ৰ বাইবেলে স্পষ্টকৈ কৈছে যে প্ৰতিজনে যীশুখ্ৰীষ্টত বিশ্বাস কৰাৰ মুহূৰ্ততেই পবিত্ৰ আত্মা লাভ কৰে। ৰোমিয়া পুস্তক 8:9, 1 কৰন্থিয়া 12:13 পদ আৰু ইফিছিয়া 1:13 আৰু 14 পদত আপোনালোকে চাব পাৰিব। এজন খ্ৰীষ্টানৰ জীৱনলৈ পবিত্ৰ আত্মা অহাৰ এটা প্ৰধান উদ্দেশ্য হৈছে এই জীৱন সলনি কৰা। আমাক খ্ৰীষ্টৰ প্ৰতিমূৰ্তিৰ লগত মিলাই আমাক তেওঁৰ দৰে কৰি তোলাটো পবিত্ৰ আত্মাৰ কাম। পবিত্ৰ আত্মাৰ ফল গালাতিয়া 5:19 আৰু 21 পদত পাপী স্বভাৱৰ কাৰ্যৰ সৈতে প্ৰত্যক্ষ বিপৰীত। পাপী স্বভাৱৰ কাৰ্যবোৰ স্পষ্ট: যৌনতা, অনৈতিকতা, অহুচি কাৰ্য, লম্পটাচৰণ, মূৰ্তি পূজা, মায়াকৰ্ম, নানাবিধ শত্ৰুতা, বিবাদ, হিংসা, কংৰাগ, বিৰোধ, বিভেদ, নানামত, অসূয়া, মত্ততা, হিংসুক, মতলীয়া হৈ হাই কাজিয়া কৰা আৰু এইবোৰৰ নিচিনা আন আন অধৰ্ম কৰ্ম। আমাৰ পাপীমাংকৈ আমাৰ স্বভাৱক প্ৰতিফলিত কৰা কিছুমান বিশেষ ধৰণৰ ফল উৎপন্ন কৰে, কিন্তু পবিত্ৰ আত্মাই তেওঁৰ স্বভাৱক প্ৰতিফলিত কৰা ধৰণৰ ফল উৎপন্ন কৰে। খ্ৰীষ্টিয়ান জীৱন হৈছে খ্ৰীষ্টই দিয়া নতুন স্বভাৱৰ বিৰুদ্ধে পাপী মাংসৰ লগত যুদ্ধ। পবিত্ৰ বাইবেল 2 কৰন্থিয়া 5:17 পদ। অতীত মানুহ হিচাপে আমি এতিয়াও পাপৰ কামনা কৰা শৰীৰত সাবদ্ধ হৈ আছো। ৰোমিয়া 7:14-25 পদ। খ্ৰীষ্টিয়ান হিচাপে আমাৰ মাজত পবিত্ৰ আত্মাই তেওঁৰ ফল উৎপন্ন কৰে আৰু পাপী স্বভাৱৰ কাৰ্যক জয় কৰিবলৈ পবিত্ৰ আত্মাৰ শক্তি উপলব্ধ। 2 কৰন্থিয়া 5:17 পদ, ফিলিপিয়া 4:13 পদ। খ্ৰীষ্টিয়ান জীৱনৰ অন্যতম মূল উদ্দেশ্য হৈছে পবিত্ৰ আত্মাক ক্ৰমান্বয়ে আমাৰ জীৱনত তেওঁৰ ফল অধিক আৰু অধিক উৎপাদন কৰিবলৈ দিয়া আৰু পবিত্ৰ আত্মাক বিৰোধী পাপী কামনাক জয় কৰিবলৈ দিয়া। আত্মাৰ ফল হৈছে যিটো ঈশ্বৰে আমাৰ জীৱনত প্ৰদৰ্শন কৰিবলৈ বিচাৰে আৰু পবিত্ৰ আত্মাৰ সহায়ত ই সম্ভৱ। আজিলৈ সিমানেই। শেষলৈ চাই থকাৰ বাবে ধন্যবাদ।